নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাই আজি 23 সেপ্টেম্বৰ সোমবাৰ আৰু পুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আপোনালোকৰ বাবে লৈ অনাৰ চেষ্টা কৰিছোঁ। ৰাজ্যৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, গৰমত গৈছিল গা ধুবলৈ, জীয়াঢল নৈত শোকাবহ ঘটনা। গৰমত গা ধুব গৈ ভয়ংকৰ ঘটনা আৰু উৎকট গৰমত লগৰীয়াৰ সৈতে গা ধুবলৈ গৈ শোকাবহ ঘটনা সংঘটিত হৈছে। জীয়াঢল নৈত সলিল সমাধি হ'ল 2 ছাত্ৰৰ। দেওবাৰে স্কুল বন্ধৰ দিনা 4 বন্ধুৱে গৈছিল গা ধুবলৈ। এজনক বচাবলৈ গৈ আনজনৰ ভয়ংকৰ ঘটনা। 2 ছাত্ৰৰ নৱম শ্ৰেণীৰ জয়ৰামপুৰৰ গৌৰৱ হাজং, আনজন নগাঁও দেওঘৰ বাৰীৰ সুমন গোহাঁই। আগবাঢ়িছে পৰৱৰ্তী বাতৰিলৈ। উৎকট গৰম সহিব নোৱাৰি কৰুণ মৃত্যু। ৰাজ্যত ভয়ংকৰ গৰম আৰু ৰাজ্যত গৰমৰ ভয়ংকৰ সন্ত্ৰাস। উৎকট গৰম সহ্য কৰিব নোৱাৰি ৰাজ্যত কৰুণ ঘটনা। হঠাৎ মূৰ্ছা গৈ কৰুণ মৃত্যুক সাৱটিলে এজনে। মৃত যুৱকজন যোৰহাটৰ কাকতি চুকৰ জীৱকান্ত পেগু বুলি জানিব পৰা গৈছে। দেৰগাঁও ASTCৰ সন্মুখত মৃত্যু হয় যুৱকজনৰ। ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে। আগবাঢ়িছে পৰৱৰ্তী বাতৰিটোলৈ। ক'ত হেৰাল দীপাংকৰ বৰ্মন, DB ষ্টকৰ কাৰ্যালয়ত আৰক্ষীৰ অভিযান। মহাপ্ৰবঞ্চক দীপাংকৰ বৰ্মনৰ কাৰ্যালয়ত আৰক্ষীৰ অভিযান। দীপাংকৰ বৰ্মনৰ নলবাৰীৰ জাপাৰকুছিত থকা কাৰ্যালয়ত চলিছে অভিযান। মহানগৰ আৰক্ষীয়ে চলাইছে অভিযান। মহানগৰ আৰক্ষীয়ে অভিযান চলাইছে দীপাংকৰ বৰ্মনৰ কাৰ্যালয়ত। আৰক্ষীয়ে পৰীক্ষা কৰিছে কাৰ্যালয়ত থকা নথি পত্ৰসমূহ। ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে দীপাংকৰৰ পিতৃ মাতৃক। আগবাঢ়িছোঁ পৰৱৰ্তী বাতৰিটোৰ মাজলৈ। কন্যাৰ সন্মুখতে এইবাৰ ভয়ংকৰ ঘটনা সংঘটিত কৰিলে পিতৃয়ে। ৰাজ্যত আকৌ জঘন্য ভয়ংকৰ কাণ্ড। কন্যাৰ সন্মুখতে মাতৃক উপৰ্যুপৰি ভয়ংকৰ ঘটনা। সৰ্থেবাৰীৰ শ্বহীদুল খানৰ বিৰুদ্ধে এই জঘন্য কাণ্ড কৰাৰ অভিযোগ। ঘটনাৰ 2 মাহ পাছতো দোষীক আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ। পূৰ্বেও গুণ্ডামী ডকাইতিৰে জড়িত শ্বহীদুল খান বুলি অভিযোগ উত্থাপিত হৈছে। দোষীক শীঘ্ৰেই উচিত শাস্তিৰ দাবী ভুক্তভোগী পৰিয়ালৰ। আগবাঢ়িছে পৰৱৰ্তী বাতৰিটোলৈ। জোনমণি ৰাভাৰ ঘটনাৰ নতুন মূৰ, 6 আৰক্ষীৰ বিৰুদ্ধে বিভাগীয় তদন্ত ঘোষণা। জোনমণি ৰাভাৰ যি ভয়ংকৰ ঘটনা, সেই ভয়ংকৰ ঘটনাৰ তদন্তৰ নতুন পাক। অসম আৰক্ষীৰ 6 আৰক্ষীৰ বিৰুদ্ধে ইতিমধ্যেই বিভাগীয় তদন্তৰ ঘোষণা কৰিছে। CBI নিৰ্দেশ দিছে তদন্ত কৰিবৰ বাবে। CBI নিৰ্দেশ। কৰ্তব্যত গাফিলতি প্ৰমাণ নষ্টৰ অভিযোগ উত্থাপিত কৰিছে CBI। আৰক্ষীয়ে বৰ্খাস্ত কৰিছে চন্দ্ৰ বৰা, আনাৰুল ইছলাম নামৰ 2 গৃহৰক্ষী জোৱানক। আৰক্ষীৰ কেইবাটাও ভুল আঙুলিয়াই অসম আৰক্ষীলৈ পত্ৰ প্ৰেৰণ কৰিছে CBI। পূৰ্বৰ জখলাবান্ধা OC পৱন কলিতা, হৈবৰ গাঁৱৰ IC আভাজ্যোতি ৰাভা, নগাঁৱৰ TSI উৎপল বৈশ্য, জখলাবন্ধাৰ উপ পৰিদৰ্শক জাকাৰিয়া চৌধুৰী, মৰিকলঙৰ উপ পৰিদৰ্শক মনোজ বৰুৱা, কনিষ্টবল ৰেব বৰুৱাকে ধৰি আৰু মজিবুৰ ৰহমান, তেওঁলোকৰ মজিবুৰ ৰহমানৰ বিৰুদ্ধেও বিভাগীয় তদন্তৰ নিৰ্দেশ দিছে। পৰৱৰ্তী বাতৰিটোলৈ আগবাঢ়িছোঁ। ৰহস্যজনকভাৱে হাজাৰ হাজাৰ টকা সোমাইছে মহিলাৰ একাউণ্টত। মহিলাৰ বেংক একাউণ্টত ৰহস্যজনকভাৱে সোমাইছে ধন। হাজাৰ হাজাৰ টকা ৰহস্যজনকভাৱে জমা হৈছে মহিলাৰ একাউণ্টত। ক'ৰ পৰা আহিছে সেই টকা কোনেও নাজানে। কাৰোবাৰ 20,000, কাৰোবাৰ 40,000 টকা জমা হৈছে একাউণ্টত। আকৌ কাৰোবাৰ 26,000 আৰু কাৰোবাৰ একাউণ্টত সোমাইছে 48,000 টকা পৰ্যন্ত। নলবাৰীৰ বহু মহিলাৰ একাউণ্টত জমা হৈছে হাজাৰ হাজাৰ টকা। বিয়লিৰ ভাগৰ পৰা বিভিন্ন স্থানৰ মহিলাৰ একাউণ্টত ধন সোমাইছে। যোৱাকালিৰ বিয়লি ভাগত মহিলাৰ একাউণ্টত ধন সোমাইছে আৰু নিজৰ একাউণ্টত ধন জমা হোৱাক লৈ নিজেই আচৰিত হৈ পৰিছে মহিলাসকল, যে কোনেও নাজানে ক'ৰ টকা, কাৰ টকা জমা হৈছে একাউণ্টত। মোবাইলত মেছেজ লাভ কৰিয়েই মহিলাসকলে পৰীক্ষা কৰে নিজৰ একাউণ্ট। অসম গ্ৰামীণ বিকাশ বেংকত থকা একাউণ্টত জমা হয় এই ধন।